এইখন চব বাগান বাগানৰ মাজে মাজে আমাৰ পথাৰখন যাব লাগিব। মই এতিয়া আহি আছোঁ মাহঁতৰ ওচৰলৈ। এয়া ওলাই আছে, এয়া চব অলৰেডি ৰুই হ'লেই অলপ। এতিয়া ভাবিছোঁ ময়ো অকণ ৰুই দিওঁ। মই মাক তামোল দিবৰ কাৰণে আহিছিলোঁ। দীঘলী বাই মই বিশেষকৈ এতিয়া কঠীয়া ৰুইছোঁ, ইমান ভালকৈ নাজানো, তথাপিও চেষ্টা কৰিছোঁ বাইহঁতৰ লগতে ভালদৰে ৰুবৰ কাৰণে। মোৰ ৰোৱা হৈ গ'ল। এতিয়া বা আৰু মা আহিছে, অকণ কঠীয়া তুলি আহিলে, এতিয়া অকণ ৰুই দিম বুলি ভাবিছে। তাকে আপোনালোককো দেখাব চেষ্টা কৰিছোঁ। এতিয়া মই ঘৰলৈ আহিছোঁ, কিয়নো আৰু এখন পথাৰহে ৰুব আছে। মা যিহেতু পথাৰতে ব্যস্ত, বা আৰু মই গুচি আহিছোঁ খানা ৰেডিৰ কাৰণে। ইফালে বায়ে খানা বনাই আছে আৰু ময়ো অকণ বনাব চেষ্টা কৰিছোঁ।